নমস্কাৰ। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ শিল্পী সমাজৰ অনুৰোধ, আজি আমি একত্ৰিত হৈছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত আৰু আমাৰ আটাইৰে এটাই ইচ্ছা, এটাই অন্তৰৰ পৰা আহ্বান, এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে। আৰু আজি যিবোৰ গাফিলতি আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত যিবোৰ ঘটনা হ'ল, তাৰ আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ আৰু নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰোঁ। কোনেও যাতে ক্ষমতাৰ জোৰ দেখুৱাই আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে, সেয়ে আমাৰ আপোনালোকৰ ওচৰত আস্থা, বিশ্বাস আৰু অনুৰোধ। আৰু বিশেষকৈ আমি এটাই ক'ব বিচাৰিছোঁ যে মুখ্য আকৰ্ষণ বুলি ইয়াৰ পৰা লৈ যোৱা জুবিন গাৰ্গক যেতিয়া তাত আমি হেৰুৱালোঁ, তাৰ পাছতো যদি আমি যিখিনি শুনিবলৈ পাইছোঁ যে তাত এই এনি ফেষ্টিভেলটো এটা অন্য নাম দি কণ্টিনিউ কৰা হৈছে, চলাই থকা হৈছে। গতিকে মই ভাবোঁ আৰু আমি আটাই ভাবোঁ যে যেনেকৈ দেশৰ বিপক্ষে মাত মতা মানুহজনক আমি দেশদ্ৰোহী বুলি কওঁ, এইটো এটা জাতিদ্ৰোহী অপৰাধ আৰু ই অক্ষমনীয়। আপোনাৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আপুনি যি তৎপৰতা দেখুৱালে প্ৰত্যেকটা ক্ষেত্ৰত। কিন্তু তাৰ মাজতে আমাৰ ক'বলগীয়া কিছু কথা আছে যে আজি আমি বিশেষ টুইট এটা আপোনাৰ পালোঁ যে আপোনালোকে শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰিছে। মই তাৰ বাবে আপোনাৰ ওচৰত মোৰ কৃতজ্ঞতা জনাইছোঁ, আমি আটাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু ব্লেকলিষ্ট কৰাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ এইকাৰণে নহয়, কাৰণ শ্যামকানু মহন্তক আপোনালোকে বা চৰকাৰে যদি আৰ্থিক সাহায্য দি বা আৰ্থিকভাৱে সহায় কৰি যদি এটা ফাংচন পাতিবলৈ সুবিধাও কৰি দিয়ে আগলৈও, অসমৰ ৰাইজে কিন্তু অলৰেডি তেওঁক ব্লেকলিষ্ট কৰিছে। গতিকে সেইটো আমাৰ কাৰণে নতুন খবৰ নহয়। গতিকে আমি অলৰেডি তেওঁক ব্লেকলিষ্ট কৰিছোঁৱেই। গতিকে আমাক এতিয়া উচিত তদন্ত লাগে আৰু যিখিনি মানুহ আজি এই দুৰ্ঘটনাটোৰ বাবে দায়ী, তেওঁলোক যাতে ট্ৰায়েললৈ আহে, সেইটো কাৰণে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰি আমাৰ ওচৰলৈ আনিব লাগে। আৰু প্ৰতিটো কথা ৰাইজৰ জুবিন অনুৰাগী সকলোৱে যাতে গম পাই থাকে, সেইটোৱে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ আমাৰ। আৰু এই প্ৰক্ৰিয়া যাতে নিৰপেক্ষ হয়, তাকে আমাৰ আপোনাৰ ওচৰত কৰজোৰে অনুৰোধ। আৰু কোনো ধৰণৰ গাফিলতি নহয় যাতে। বাকী আমাৰ সতীৰ্থসকলে যদি কোনোবাই কিবা ক'ব বিচাৰে ক'ব পাৰে। এটা দুখ খবৰ সকলোৱে জানে আৰু এতিয়া আমি সকলোখিনি শিল্পী সমাজ আগবাঢ়ি আহিছোঁ, তথা শিল্পী সমাজে অসমৰ সমূহ জনতাৰ প্ৰতিনিধিত্ব কৰি আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক যিহেতু আপুনি যিখিনি কৰণীয় কৰিলে সেইখিনি সঁচাকৈ এজন ডাঙৰ ককাই হিচাপে কৰিলে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক একেদৰে যিখিনি ৰবি শৰ্মা ডাঙৰীয়াই ক'লে সেই কথাখিনি সৰুগত কৰি আপুনি যদি এই তদন্ত ক্ষিপ্ৰতাৰে আৰু সোনকালে যদি কৰে, যিসকল আওতাত আহিছে তেখেতসকলক যদি আনি ধৰি আপোনালোকে সঁচা কাহিনীখিনি উলিয়াই, তেতিয়াহ'লে অন্ততঃ জুবিন গাৰ্গে ন্যায় পাব বুলি আশা কৰিছোঁ। গতিকে বিশেষ একো নকওঁ, যিহেতু চাওক আমি ওলাই আহিছোঁ, জনতা ৰৈ আছে আপোনাৰ বাবে, আপোনাৰ আশাত আমি ৰৈ আছোঁ। আপুনিয়ে হয়তো এই তদন্ত ক্ষিপ্ৰতাৰে কৰি আপোনাৰ তত্বাৱধানত আপুনি গোটেইখিনি উলিয়াই ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। গতিকে আকৌ এবাৰ ক'লোঁ, জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায় পাব লাগে আৰু ন্যায় পাব লাগে। নমস্কাৰ জনাইছোঁ। মোৰ নাম ভায়লিনা বৰদলৈ। আচলতে মোৰ এটা ব্যক্তিগত এটা এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত মই উপস্থিত আছিলোঁ নৃত্যশিল্পী হিচাপে। মোৰ এটা 8জনীয়া দল লৈ পেলাই মই তালৈ গৈছিলোঁ। জুবিন দাৰ যিদিনাখন সেই ঘটনাটো ঘটিছে 19 তাৰিখ, সেইদিনা আমি দুপৰীয়া ভাগত আচলতে ছিংগাপুৰ গৈ পাইছিলোঁ আৰু একেবাৰে আমি অৱগত নাছিলোঁ যে জুবিন গাৰ্গৰ লগত তেনেকুৱা এটা ঘটনা হৈছে। এটাই কথা মই ক'ব বিচাৰিছোঁ যে দোষীয়ে উচিত শাস্তি পাব লাগে। জুবিন গাৰ্গৰ লগত থকা মানুহখিনিয়ে নিজৰ মুখ খুলিব লাগে। সেই সময়ত কি হৈছিল, জুবিন দাৰ লগত যিখিনি মানুহ আছিলে, তেওঁলোকে যদি সঁচাকৈ জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ অনুৰাগী বুলি যদি তেওঁলোকে কয়, তেওঁলোকে মুখখন খোলক। ক্লিপবোৰ অকণকে দি আছে। এই ক্লিপকেইটা ছিংগাপুৰত সেইকেইদিন থকা অসমীয়া মানুহকেইজনে দি আছে, যিকেইজন সেই মানে তলত জুবিনক নমাই ওপৰত ৰং চাই থকা মানুহকেইটাৰ কথা কৈছোঁ, যিকেইটাক আমি দেখি আছোঁ হা। আৰু এতিয়া আজি এটা ভিডিঅ' দেখিলোঁ, তাত যোৱাৰ সময়ত জুবিন পূৰা ফ্ৰেছ হা, মানে তাত গৈ পেলাই আৰু তাক বেছিকৈ মদ চদ খুৱাইছে হা, তাক মানে বেহুচ কৰিছে, তাৰপিছতহে পানীত নমাইছে তাক। যিকেইটা মানুহ আজি ব্লেকলিষ্টেড কৰিছে এজনক, সেইবোৰতো ধৰি আনিবই লাগিব। তাৰ লগত এই অসমীয়া 7টা নে 8টা নে সেইকেইটাক লাগে আমাক। তাক ছিংগাপুৰৰ পৰা কেনেবাকৈ মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা কৰি তাহাঁতক
তাৰপৰা উঠাই আনক ইয়াত তাহাঁতক ৰাখক আমি ইয়াত যেনেকৈ যি অৱস্থাত আছোঁ সেইকেইটা ইয়াত জেলত থাকিব লাগিব সেইটো অৱস্থাত মেনেজমেণ্ট জুবিনদাৰ লগত আছিলে সেই মেনেজমেণ্টৰ কিমান দূৰ মেনেজ কৰিছিলে সেইটো সঁচাকৈ এতিয়া লক্ষণীয় হৈ পৰিছে তিনিদিন দৰৱ খোৱা নাই বুলি গম পাইছোঁ 3 দিন দৰৱ নোখোৱা কামটো কোনে চাব লাগিছিলে মেনেজাৰে চাব লাগিছিলে নহ'লে মেনেজাৰে যদি ফূৰ্তি কৰিবলৈ গৈছিলে কাৰোবাক লৈ যাব লাগিছিলে জুবিনৰ দৰৱ খাবলৈ ইয়াত এতিয়া দৰৱ খুৱাই দেখোঁ বৰাই চাই দিয়ে চিকিউৰিটিয়ে দৰৱ খুৱাই গৰিমাই খুৱাই তাতে সি লৈ গৈছে মানে কি তাৰ কাম আছিলে নে দৰৱটা 3 দিন দৰৱ নোখোৱা মানুহলে কিবা এটাতো প্ৰব্লেম হ'বগৈ না আমি শুনা পাইছিলোঁ যে মানে এই যেতিয়া মাইকেল জেকচন ঢুকাওঁতে তেওঁৰো তেনেকৈ এটা মানে পাৰ্চনেল এটা টীম আছিলে ডক্টৰৰ টীম আছিলে তেওঁলোকৰ গাফিলতিৰ কাৰণে যে মাইকেল জেকচন ঢুকাইছিল তেওঁলোকে জেল খাটিবলগীয়া হৈছিল তাৰ কাৰণে জেল খাটিবলগীয়া হৈছিল গতিকে এনে নৰ্মেল মানুহ এজনে কিবা এটা কাৰোবাৰ নেগলিজেঞ্চৰ কাৰণে ঢুকালে যদি কাৰ কাৰণে নেগলিজেঞ্চৰ কাৰণে ঢুকাইছে তেতিয়া সেই মানুহকেইজনে একো জেলো খাটিবলগীয়া নহয় একো কৰিবলগীয়া নহয় কিন্তু আমি কাক হেৰুৱাইছোঁ সেইটো চাব লাগিব আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ জুবিন গাৰ্গ নৰ্মেল মানুহ নহয় তাৰমানে গতিকে সেই মানুহজন যিমান ডাঙৰ সত্তা সিমান তেওঁৰ মানে টীমটো তেনেকুৱা সজাগ হ'ব লাগিছিলে যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বেলেগ এজন মানুহ লৈ যাব লাগিছিলে এটা মানে আমি ক্ৰিমিনেল অফেন্স বুলিয়ে ধৰিম তাৰমানে আমাৰ ফালৰ পৰা আচলতে আমাৰ শিল্পী সমাজে যিটো আমি বিচাৰি আমি আজি ইয়াত একগোট হৈছোঁ এই কথাটোৰ এটা আচৰিত লগা দিশে হ'ব পাৰে চাগে কাৰণ আজি 19 তাৰিখে হোৱা ঘটনাটোৰ আজিলৈকে কোনো এজন মানুহ আমাৰ অসমত চাগে উপস্থিত নাই গতিকে আমাৰ চৰকাৰে হওক বা আমাৰ প্ৰশাসনে হওক বাকী আইনে ক'ব সময় ক'ব তদন্তই ক'ব যে তাৰ উত্তৰটো কি হয় বা তেওঁলোকে কি কৰিলে কি নকৰিলে তেওঁলোক দোষী নহয় সেইটো সময়ত ওলাব কিন্তু তেওঁলোক বৰ্তমান আচলতে আমাৰ তদন্তৰ আওতালে আহিব লাগিছিল ইমান সময় আচলতে আচৰিত লগা কথাটো সেইটোৱে চ' মুখ্যমন্ত্ৰী মহোদয়ক আমি এইটো অনুৰোধ জনাইছোঁ যে অনতিপলমে তেওঁলোকক যাতে অসমলৈ অন্ততঃ যিকেইজন অসমৰ মানুহ সেইকেইজন অন্ততঃ অসমলৈ আহক আৰক্ষীৰ জিম্মাত আহক আৰক্ষী তদন্ত আৰম্ভ কৰক আৰু ক্ষীপ্ৰ গতিৰে তদন্ত চলিলেহে আচলতে অসমৰ ৰাইজে অসমৰ সকলোৱে এটা সদুত্তৰ পাব বুলি আমি আশা কৰিব পাৰোঁ আৰু আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এখন ডিজিটেল পিটিশ্যনৰ ষ্টাৰ্ট কৰিছোঁ আমি কেম্পেইন কৰিছোঁ ইতিমধ্যে সকলোৱে চাইন কৰিছে তাৰ পৰা বুজাই যায় তাৰোপৰি মই আৰু এটা কথা কওঁ তাত আছাম এছ'চিয়েশ্যনৰ যিমানকেইজন মানুহ আছিলে আটাইকেইজন অসমীয়া হয় আৰু জুবিন গাৰ্গ আমাৰ অসমীয়া সম্পদ হয় আৰু তেওঁলোক যদি অসমীয়া হয় তেওঁৰ প্ৰতি যদি অলপো মৰম আছিলে তেতিয়াহ'লে আজি পৰ্যন্ত কিয় তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই তো মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ ওপৰতো আপুনি বিহিত ব্যৱস্থা লওক তেওঁলোকে সঁচা কথাখিনি কওক আমি তেতিয়াহে সকলো ঘটনা গম পাম এইটো এটা এবছলিউট মেনেজমেণ্টৰ ফেইলিয়াৰ হয় আমি ইয়াৰে উচিত তদন্তটো বিচাৰিছোঁ ধন্যবাদ আমি বাকীখিনিতো কৈছে সকলোৰে মনত এটাই কথা চলি আছে এখন ডিজিটেল পেটিশ্যনো আমি জেনেৰেট কৰিলোঁ তাৰমানে কাগজ আকাৰে সকলোৰে বাবে চাইন কৰা সম্ভৱ নহ'ব পাৰে কাৰণ সকলো বেলেগ বেলেগ জিলাত আছে গতিকে অল আৰ্টিষ্ট কমিউনিটি অসম তেওঁলোকলৈও আমাৰ এটা আগ্ৰহ থাকিল অনুৰোধ থাকিল আচলতে আহ্বানে বুলি ক'ব লাগিব যে আপোনালোকে পেটিশ্যনখন পাই যাব নিজৰ মোবাইলত সেইখন চাইন কৰক তেতিয়া আমাৰ ফালৰ পৰা যাতে এটা কণ্ঠ হিচাপে যায় যে আমি আচলতে মানে মোবাইলত পাব বুলি নহয় ক'ৰবাত আমি শ্বেয়াৰো কৰিছোঁ ফেচবুকত শ্বেয়াৰ কৰিছোঁ সকলোৱে নিজৰ যোনে চাইন কৰিছে আমি শ্বেয়াৰ কৰিছোঁ প্ৰিণ্ট আউট কৰাটো সকলোৱে যোনে যেনেকৈ পাৰে খালি ডিজিটেল পেটিশ্যনখন আমি অলৰেডি লিংকটো এতিয়া মই যেনেকৈ শ্বেয়াৰ কৰিলোঁ বা সকলোৱে কৰিছে নিজৰ ছ'চিয়েল মিডিয়াৰ থ্ৰু আপোনালোকে সেইখনত লিংকটোত গৈ ক্লিক কৰি পেটিশ্যন চাইন কৰি ছাবমিট কৰক আৰু ছাবমিট কৰাৰ পিছত সেইটো আপোনালোকে আকৌ ৰিশ্বেয়াৰ কৰি দিব একো কৰিব নালাগে জাষ্ট এটা ক্লিক এটা কৰি দিলে হ'ল এই কথাটো এনেকুৱা হৈছে যে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমে কৈ আছে যে শ্যামকানু মহন্ত যিজনৰ নাম ওলাইছে এতিয়া কৈ দিলোঁ মই তেওঁ অমুকৰ পৰা অমুক চ'ৰ্চ পাইছে তমুক চ'ৰ্চ পাইছে তাত আমাৰ ক'বলগীয়া একো নাই আমাৰ ক'বলগীয়া এটা কথা যে তেওঁ আমাৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছে আজি বহুত বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু ব্যৱহাৰ কৰি তেওঁ শেষ কৰি পেলালে আমাৰ মনত এতিয়াও জুবিন গাৰ্গ আছে জীয়াই থাকিব কিন্তু তেওঁ এই যিটো নিৰ্মম হত্যাকাণ্ড বুলিয়ে কৈছোঁ এইটো নেগলিজেঞ্চি এইটো ট'টেলি নেগলিজেঞ্চি কৰিছে তেওঁক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে লৈছে শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে জুবিন গাৰ্গৰ নিচিনা সত্তা এটাক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে লৈছে
মেনেজমেণ্টো আছে লগত সিদ্ধাৰ্থ অকল মেনেজাৰে অকল ষ্টেজত উঠাই দিয়াটোৱে মেনেজমেণ্টৰ কৰ্তব্য নহয়, ষ্টেজত উঠাই দি পইচাকেইটা লোৱাটো কৰ্তব্য নহয়। জানিব লাগিছিল তেওঁৰ কি হ'ব পাৰে কি নহ'ব পাৰে, তেওঁৰ চাই চিকিউৰিটি কিয় নাছিলে, ইয়াত থাকিলে বাউন্সাৰ তাত কিয় নাছিলে, ইয়াত বাউন্সাৰে জুবিন গাৰ্গক চুব নোৱাৰে, সেই একেটাই অনুষ্ঠান, একেটাই মেডিকেল ইউনিট নাই, একো নাই, কিয় নাই? তো এই কথাবিলাকৰ আমাক স্পষ্ট জবাব দিব লাগিব, উত্তৰ দিব লাগিব। আমি আমাৰ কণ্ঠ হেৰুৱাইছোঁ, আমি আমাৰ সাহস হেৰুৱাইছোঁ, সেইবিলাক আমি কিন্তু মনে মনে নাথাকোঁ। ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু মই জানো মাননীয় মুখ্যমন্ত্ৰীয়ে এইখিনি কৰিব পাৰিব। ইমানখিনিলৈকে যদি কৰিব পাৰিছে এইখিনি ক্ষিপ্ৰতাৰে কৰিব আৰু ইয়াত স্বচ্ছ আৰু যিটো মানে নিষ্ঠা হিচাপে নিকা এটা আমাক সোনকালে ইয়াৰ যিটো দিব লাগিব। কাৰণ আজি বহুদিন হ'ল, আজি 19ৰ পৰা আজি 23 তাৰিখ পালে, আমি ইমান দিন এইকাৰণে মনে 24 তাৰিখ পালে। আজি এইকেইদিন আমি মনে এইকাৰণে আছিলোঁ যে আমি আমাৰ হিমাৰ আমোদজনক চিৰবিদায় দিব লৈছিলোঁ, তেওঁক ইতিমধ্যে তেওঁক সৎকাৰ কৰা হ'ল। ইয়াৰ পিছত কিন্তু আমি মনে নাথাকোঁ। গতিকে এইখিনি আমি অনুৰোধ জনালোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ যেন আমাৰ এই মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰে। ধন্যবাদ। এইখিনিতে মই এষাৰ কথা ক'ব বিচাৰিছোঁ। এজন মানুহক ডাইৰেক্টলি হত্যা কৰা আৰু মৃত্যুৰ মুখলৈ ঠেলি দি ৰং চাই থকা সমানেই একেই অপৰাধ, অক্ষমনীয় আৰু দণ্ডনীয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটি অনুৰোধ, লাগিলে ইণ্টাৰপলৰ সহায় লৈ হ'লেও ছিংগাপুৰৰ পৰা য়টখনত থকা সেই প্ৰতিজনকে অসমলৈ ধৰি সাঙুৰি লৈ আহিব লাগে। তাৰপিছত ইয়াত বিচাৰ কৰা হ'ব। আৰু যিকেইজন মানুহ এতিয়া বৰ্তমানো আহি পোৱা নাই, আমাৰ অসমৰ যিকেইজন বাহিৰলৈ গৈছে, তেওঁলোকক অনতি পলমে যেনেকৈ নহওক অনাৰ ব্যৱস্থা কৰিব লাগে, অতি সোনকালে। এইখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ শিল্পী সমাজৰ অনুৰোধ। ধন্যবাদ। মই এটা কথা ক'ব খুজিছোঁ, এই টুকুৰা যিবিলাক ভিডিঅ' দি আছে, শেষৰ ভিডিঅ'টোত আমি এটা কথা বাৰে বাৰে লক্ষ্য কৰিছোঁ, তেওঁ যেতিয়া বহি আছিলে, বহি থাকিব পৰা নাই, মানুহজন সুস্থ হৈ থকা নাই। আৰু সেইখিনি সময়ত তেওঁক লাইফ জেকেট নোহোৱাকৈ বাৰে বাৰে তেওঁক জোৰ কৰি আছে যে নামক, আপুনি নামক, আপুনি পাৰিব। এই কথাখিনি যিকেইজনে কৈ আছে তেওঁলোক বিচাৰৰ আওতালৈ আহিবই লাগিব। তেওঁলোকো সমানেই দোষী, তেওঁলোক মানে নিৰ্দোষী নহয়। তেওঁলোকে যদি বাধা কৰিলেহেঁতেন, যাব খুজিলেও তেওঁক যদি লাইফ জেকেটটো পিন্ধাই দিলেহেঁতেন, অন্ততঃ আমি জুবিন গাৰ্গক আজি আমাৰ মাজতে থাকিলেহেঁতেন, আমি পালোহেঁতেন। তেওঁলোকতো বিচাৰৰ আওতালৈ আহিবই লাগিব, সেইটো আমাৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ।